লাগি আছে আলু বেছি লছ খাইছে তাৰমানে তেনেকুৱা ফিল মোৰ হাতত 1 টকাও নাই আৰু মোৰ ধৰে ফকন্নি কতো নাই আপোনাৰ ফিগাৰ আছে সেইকাৰণে ভাল পায় এয়া চাওক মটন হয় এয়া মাছ ইলিশ মাছ হয় ইলিশ মাছ চাইছে এইটো জেবিএলৰ বক্স এইটোৰ দাম হ'ল কি দিছে টমেটো আৰু কি এইটো কি তলত আলু নেকি আলু হে কি মজাৰ মানে কাণত লোৱা ঢোল চাওক ছোৱালী মানুহৰ পৰা এইটো ফুচকা হয় এইটো ফুচকা ছোৱালী মানুহৰ ফেভৰেট ইয়াতে মাংস আছে ইয়াতে মাছ আছে ইয়াতে মাছ so এতিয়া hey guys welcome to my channel here is boy Arjun Martin is here so guys আজি মই যাম মেঘালয় ষ্টেট অসমৰ পৰা ডাইৰেক্ট মেঘালয়লৈকে যাম য'ত মই থাকোঁ তো সেইকাৰণে যোৱাকালি মই আহিছিলোঁ ইয়াতে এইটো আমাৰ পুৰণা ঘৰ হয় আৰু ইয়াত মা আৰু দেউতা থাকে আৰু মোৰ এটা ভাগিন থাকে আৰু এটা ঘৰ আছে বৰপেটা জ্যোতিগাঁৱত মানে ভেৰাগাঁৱত সো এইটো ঘৰ আমাৰ এইটো ঘৰ দেখাই আছোঁ ইয়াত এদিন থাকিলোঁ বহুত ভাল লাগিছে একদম পুৰা ভিলেজ টাইপ মানে ভিলেজে আৰু পুৰা বাইকটো পুৰা মজা লাগিছে পুৰা একদম নেচাৰ একদম অসম মাইণ্ড ব্লয়িং সো আজি মই ইয়াৰ পৰা ডাইৰেক্ট মেঘালয়লৈকে যাওঁতে যিখিনি সফৰ আছে মোৰ সো সকলোখিনি মই ভিডিঅ' কৰিম আজি সো চাই থাকিব এণ্ডলৈকে আৰু চাই থাকক এয়া হ'ল তলতে এইটো হ'ল আমাৰ ঘৰৰ পুখুৰী গাঁৱলীয়া য'ত যাওঁ মানে গাঁৱত যোনটো ঘৰ এইটো মানে এইটো সন্মুখত মোৰ ঘৰ এইটো হ'ল আমাৰ গাঁৱৰ ঘৰ আৰু দেখুৱাই আছোঁ আপোনালোকক চ' এইবিলাক হ'ল তামোল গছ চ' মই ৰুই দিছিলোঁ এইবিলাক চব এইবিলাক মই ৰুই দিছিলোঁ ইয়াতে আছে এইবিলাক মই ৰুই দিছিলোঁ চ' আপোনালোকে যদি মানে এনে মাটি পৰি থাকে এনে বা কোনো কাম নাথাকে তাতে তেনেকুৱা গছ ৰুই দিব যেনেকুৱা ধৰক তামোল গছ বা এনেকুৱা নাৰিকল গছ এয়া তামোল গছ আছে এয়া ওপৰত চাওক তামোল গছ আৰু তাতে নাৰিকল চ' এনেকুৱা ৰুই দিব চ' পৰিৱেশৰ কাৰণে এইটো ভাল আৰু সেইটো আৰু বেনিফিট ডাঙৰ হ'লে তামোল বিক্ৰী কৰিব পাৰিব চ' সকলোৱে যাতে এনেকুৱা গছ ৰুই দিয়ে মই সকলো মোৰ যিকেইটা মানে ফেমিলি মোৰ লগত জড়িত হৈ আছে বা মোৰ ইউটিউব ফেমিলি বা ফেচবুক ফেমিলি চবকে এটাই অনুৰোধ যাতে চবে এটা গছ ৰুই দিয়ে বাছ এইখিনিয়ে চ' চাই লওক এইটো আমাৰ ঘৰ এইটো গাঁৱৰ ঘৰ চাওক অলপ পাছত আমি অলপ আগত মই নাৰিকল মানে গছৰ পৰা নাৰিকল পাৰিলোঁ মানে মই য'ত থাকিম তাৰ মানে লৈ যাম মানে বহুত ভাল পাওঁ মানে বহুত দিন আগৰে পৰা তাৰমানে ভাবি আছিলোঁ মানে নাৰিকল খাম নাৰিকলৰ পানী খাম তাৰমানে সেইকাৰণে অলপ আগত পাৰিলোঁ আৰু এয়া চাওক নাৰিকল আৰু পানী 3টা বটলত ভৰাইছোঁ চ' লৈ যাম এয়া চাব পাৰে মই মানে গোটেইখিনি মানে কেপচাৰ কৰিবলৈ ট্ৰাই কৰি আছোঁ এইবিলাক ইয়াৰ পৰা একদম এইটো যে চাই আছে এইটো লাষ্টত যিটো এটা নেট চাই আছে এই নেটকলৈকে ইফালে যাই কিনে আৰু দেখাই আছোঁ ইফালে চাই আছে একদম ডাইৰেক্ট সেই লাষ্টকলৈকে এইটো যে এটা হেৰি আছে বাথৰুম আছিল তাতে চ' তাৰে পৰা ষ্টাৰ্ট কৰি ইফালে একদম ষ্টাৰ্ট কৰি একদম সেইটো লাষ্টত এই গছজোপা চাই আছে তাৰেকলৈকে আমাৰ মাটি একদম লাষ্টকলৈকে দেখাই দি আছোঁ আমি গোটেইখিনি পুখুৰী চাওক এই লাষ্টকলৈকে এৰিয়া আজি হয়তো যোৱা নহ'ব মেঘালয়ত চ' গাইজ এতিয়া আমি যাই আছোঁ আমাৰ বৰপেটা যোনটো ঘৰ আছে সেইটো ঘৰত চাই থাকক আপোনালোকে এইটো হ'ল মোৰ ৰুম ত' মই মোৰ ৰুমত বেছি নাথাকোঁ আৰু জাগাত থাকোঁ আৰু এইটো হ'ল মোৰ মাৰ ৰুম হয় আৰু এই চাব পাৰে আমাৰ ৰুম এইটো ঘৰটো ক্লিয়াৰ কৰিম আৰু কেইদিন পিছত আৰু এয়া হ'ল আমাৰ আৰু এটা ঘৰ কিন্তু ইয়াত কোনেও নাথাকে চ' গাইজ আমি এতিয়া যাম মেঘালয়ত গাইজ আমি এতিয়া যাই আছোঁ ইয়াৰ পৰা ডাইৰেক্ট একদম দাদা একদম পুৰা মেঘালয়ত যাব না আজি একদম য'ত থাকোঁ তাতে যাবনে নাই আজি না কালি আজি যাই আছোঁ এয়া চাওক এবাৰ এই নিয়ৰ চাওক এবাৰ এতিয়া 9টা বাজে তথাপি নিয়ৰ চাওক বাপৰে বাপ ভয়ংকৰ ঠাণ্ডা একদম চ' মই আউট অফ ষ্টেট যাই আছোঁ সেইকাৰণে ইমানকেইটা কাপোৰ পিন্ধিছোঁ মানে মই নিজে ক'ব নোৱাৰিম কমচে কম 6টা নে 7টা মানে কি ক'ম আৰু এয়া বেগ আছে পাছত এয়া বেগ আছে চ' যাই আছোঁ এতিয়া বহুত বেয়া লাগি আছে
মানে নিজৰ গাঁও এৰি থৈ বেলেগ ঠাইত গ'লে বহুত বেয়া লাগে মানে কি ক'ম আৰু সেইটো চবেই গম পাই যিবিলাক মানুহ বাহিৰত থাকে আৰু তো তথাপিও আৰু আজি অসমৰ পৰা যিখিনি আপোনাৰ বাহিৰলৈকে যাওঁতে কি কৰোঁ বা কি নকৰোঁ সেইবিলাক চব দেখুৱাবলৈ চেষ্টা কৰিম তো থাকিব মোৰ লগত একদম শেষলৈকে চাই থাকক ভিডিঅ'টো আৰু এয়া আমাৰ লগত যাই আছে এয়া মোৰ ভাগি নহয় আৰু এয়া মোৰ দাদা কিমান ঠাণ্ডা কেনেকুৱা লাগিছে পুৰা মজা ন অলপ জোৰত কওক লাউডলি বহুত ঠাণ্ডা দিছে বহুত ঠাণ্ডা ন একদম ভয়াৱহ ঠাণ্ডা দাদা ইয়াক আৰু কি ক'ম মানে বাইক লৈ যাব বোলে ইয়াৰে পৰা আপোনাৰ বৰপেটাৰ পৰা শ্বিলঙলৈকে বাইক লৈ যাব এনেকুৱা ঠাণ্ডাত বাপৰে বাপ মানিছোঁ দেই ইয়াৰ নিচিনা যদি মানে এনেকুৱা যদি মনোবল থাকিলে হয় মই বহুত বছৰ আগতে ইউটিউবাৰ হৈ গ'লো হয় চ' গাইজ এয়া আমি যাই আছোঁ এয়া হ'ল গুৱাহাটীৰ গাড়ী উঠিম এইটো চাওক গুৱাহাটীৰ বাছ হয় চ' কি কেনেকুৱা লাগি আছে গুৱাহাটীত বহুত ভাল লাগি আছে না ঠাণ্ডাততো আৰু মজা ন ঠাণ্ডা ভাল পায় নেকি আপুনি আপোনাৰ ফিগাৰ আছে সেইকাৰণে ভাল পায় গাড়ীত উঠি আছোঁ আমি গুৱাহাটীৰ গাড়ীত আগে বহিয়া এই যে মোৰ চাইডে বহিয়া এয়া গাড়ীত উঠিলোঁ এতিয়া বহিম আৰু এয়া বহিলোঁ এতিয়া যাই থাকিম আৰু গুৱাহাটীত লেটছ গ' টু গুৱাহাটী চ' আহি এটা বস্তু দেখা পালোঁ চ' গাইছে এনেকুৱা যদি মানুহ দেখা পাইছোঁ গাইছ প্লিজ হেল্প কৰিব চবকে এইটো এটা ৰিকুৱেষ্ট কৰিলোঁ চবেই যাতে হেল্প কৰে এইটো হ'ল আমাৰ অসমৰ বিখ্যাত ফেমাছ দলং শৰাইঘাট দলং চ' ভিউজটো চাই লওক এবাৰ কি মজা ভিউজ তো মই উপভোগ কৰিবলৈ নোৱাৰিলোঁ বাট গাড়ীত আছিলোঁ সেইকাৰণে চ' গাইজ এয়া আমি আহি পাইছোঁ এতিয়া জালুকবাৰী এয়া চাব পাৰে জালুকবাৰী এতিয়া আহি পালোঁ আৰু বহুত সময় লাগিল আৰু য'ত আহোঁতে 3 ঘণ্টামান লাগে তাতে 5 ঘণ্টামান লাগি গৈছে আকৌ এতিয়া যাই আছোঁ আমি ফেঞ্চি বজাৰ তো লেটছ গ' টু ফেঞ্চি ক'ত যাবা ফেঞ্চি ঠিক আছে দাদা উঠা গাইজ এতিয়া আমি আহি পাইছোঁ এয়া ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰতে দাদাৰ মূৰটো একদম পূৰা লাগিছে এয়া উঠাব নিদিয়ে বোলে ফেচটো মই তথাপি দেখাবলৈ ট্ৰাই কৰিম আৰু এয়া যেনেকুৱা লাগি আছে আলু বেছি লছ খাইছে তাৰমানে তেনেকুৱা ফিল ফেঞ্চি বজাৰৰ দৃশ্যটো দেখুৱাই আছোঁ আপোনালোকক এয়া চাওক ফেঞ্চি বজাৰ দিছ ইজ গুৱাহাটী ফেঞ্চি বজাৰ চাওক কাপোৰৰ দোকান হয় সেইবিলাক চুজ চাওক তাতে জোতা আছে এয়া চাওক কিমান কাপোৰ মানে কাপোৰ চব কাপোৰ তাৰমানে যোনটো চাই আছে এইটো এনেকুৱা কাপোৰ মোৰ বিয়াত পিন্ধিম মই এনেকুৱা কাপোৰ মজা লাগিছে মোৰ চ' গাইছ আহি এটা বস্তু এটা পাইছোঁ চ' এইটো আপোনাক দেখুৱাম এতিয়া আমি খাম এইটো চ' দেখুৱাই আছোঁ এইটো বস্তুটো কেনেকৈ বনাই এইটো চাব ইয়াতে কি দিছে টমেটো আৰু কি এইটো কি তলত আলু নেকি आलू है पापड़ी है बादाम है भुजिया है दही है सब ओके ফুচকা হয় এইটো ফুচকা ছোৱালী মানুহৰ ফেভৰেট কি মজাৰ মানে কাণত লোৱা ঢোল চাওক ছোৱালী মানুহৰ পুৰা এইটো ফেঞ্চি বজাৰত আছে এইটো চাওক তলত চাওক এইটো চাব পাৰে আপোনালোকে এয়া চাওক মজা বস্তু একদম পুৰা ছোৱালী মানুহৰ ফেঞ্চিত পোৱা যায় দাদা কিবা কেইটামান বস্তু কিনিব ইলেক্ট্ৰনিক্স বস্তু দেখুৱাম আপোনালোকক এয়া চাওক ইলেক্ট্ৰনিক এয়া হ'ল JBLৰ দোকান হয় এতিয়া মই এটা JBLৰ বক্স কিনিম বহুত দাম বাপৰে বাপ কি ক'ম আৰু এই চাওক চব JBLৰ বক্স হয় এইবিলাক চব JBLৰ মাল হয় এইটো বক্সৰ দাম হ'ল 10,999 টকা এইটো JBLৰ বক্স হয় আৰু এইটো হয় ৱাটাৰ প্ৰুফ হয় পানী পৰিলেও কোনো প্ৰব্লেম নাই নষ্ট নহয় अर्जुन माटी JBLৰ ফ্লিপ 4 আইপড ল'লে এতিয়া আনবক্সিং কৰিম এই চাওক এয়া পইচা আৰু এইটো বক্স আছে এইটো JBLৰ বক্স এইটোৰ দাম হ'ল 22,000 আৰু ইফালেও বহুত JBLৰ বক্স আছে এয়া চাব পাৰে আপোনালোকে আৰু এয়া ডাঙৰটো এইটো হ'ল 65,000 টকাৰ বক্স এয়া আছে ইয়াতে 5G মোবাইল আছে আৰু 4Gও আছে আমি যাই আছোঁ ভাত খাবলৈ এয়া হোটেলটো চাওক কি আছে দেখা দি আছে এবাৰ এয়া চাওক এইটো হ'ল ইলিছ মাছ আৰু এইটো হ'ল সৰু মাছ আৰু ইয়াতে মাংস আছে আৰু চাওক ইয়াতে মাংস আছে ইয়াতে মাছ আছে ইয়াতে মাছ এতিয়া খাম আমি বলক খোৱা দোৱা আৰম্ভ কৰোঁ এয়া চাওক মটন হয়
এয়া মাছ, ইলিছ মাছ হয়, এইটো ইলিছ মাছ। হৈ গ'ল এতিয়া ভাত খোৱা, এয়া যাম আৰু এতিয়া। এয়া দাদাই কেইটামান বস্তু কিনিলে, চব বস্তুকেইটা লৈ যাই আছো, এতিয়া যাম আমি। এতিয়া আমি যাই আছো এয়া পল্টন বজাৰত। পল্টন বজাৰৰ পৰা ডাইৰেক্ট শ্বিলঙত যাম, কিন্তু ৰাতি হৈ গৈছে। কিবা বস্তু কিনোতে কিনোতে ৰাতি হৈ গ'ল একদম, মানে কি ক'ম আৰু। বস্তুকেইটা এয়া গাড়ীত উঠালো, বহুত বস্তু হৈ গৈছে, কিনোতে কিনোতে একদম ৰাতিয়ে হৈ গ'ল প্ৰায়। হে গাইজ, মোৰ হাতত 1 টকাও নাই আৰু মোৰ ধৰক ফকন্নি ক'তো নাই। চ' গাইজ, মই আহি পাইছোঁ এতিয়া শ্বিলঙত। আৰু শ্বিলঙত বুম ঠাণ্ডা, কি ক'ম মানে একদম ভয়ানক ঠাণ্ডা বে, একদম পূৰা কাপোৰ চাপোৰ একদম মানে কি ক'ম মানে ভয়ানক ঠাণ্ডা লাগিছে। চ' এতিয়া যাই আছোঁ আমি একদম পূৰা য'ত থাকোঁ তাতে যাম আৰু। তো ঠিক আছে, আপোনালোক সকলোৱে ভাল থাকিব আৰু ভিডিঅ' এইখিনিতে মানে শেষ কৰিম। মানে গুৱাহাটীৰ পৰা শ্বিলঙকলৈকে আহোঁতে যিখিনি মানে দৃশ্য থাকে, যি মানে মজাৰ চিনাৰী থাকে, সেইটো দেখাবলৈ মানে বহুত চেষ্টা কৰিছিলোঁ, বাট একদম ৰাতি হৈ গৈছিল। চ' দেখুৱাব পৰা নাই, ডেটছ ৱাই আই এম ৰিয়েলি চৰি। নেক্সট বাৰ আহোঁতে দেখুৱাম। চ' অ'কে বাই। আৰু পেজটো ফ'ল' কৰি দিব, ইউটিউবত চালে ইউটিউব ছাবস্ক্ৰাইব কৰি দিব। চ' অ'কে বাই, গুড নাইট, হেভ এ চুইট ড্ৰিম।